हेलो एवरीवन की खबर आपनालोक आशा करूँ आपनालोक सकलोरे खबर ভাল मोरतो भाले आपनालोक भाबिছো सदायनो মই ब्लग बनाई दी थाकू न कबाले जुआ हक किबा हक আজি भाबिছো आपनालोকক এটা रेसिपि दिउ सहज पद्धतित बनवा किंतु সকলোৱে জানে ন সকলোৱে বনোৱা স্টাইল বিলাক বেলেগ বেলেগ এই কাৰণে মোৰ স্টাইলটো আপোনালোকক দেখাব খুজিছো আপোনালোকৰ যদি বনাই চাবলৈ মন আছে এদিন বনাই খাই চাব মোৰ তেনেহলে বলো আপোনালোকৰ বেছি কথা কৈ নাথাকো ৰেচিপিটো আৰম্ভ কৰো আপোনালোকে চাই যাব ব্লগটো শেষলে ব্লগ নহয় সৰি ৰেচিপিটো ভুল হৈ গৈছে দেই নতুন কি কৰা যে কথা কিবা কিবি হৈ যায় চাওক নহলে এয়া নতুন কেৰাহীটো পাতি দিছো যোৱাটো ভিডিঅ'ত দেখাইছিলো আপোনালোকক কেৰাহীটো ভাবিলো আজি প্ৰথম কেৰাহীটো চিকেনৰ পৰা আৰম্ভ কৰো এয়া মই চিকেন লৈ লৈছো 1 পোৱা পিয়াজ 5টা মানে লৈছো মিডিয়াম সাইজৰ আলু আৰু এই মিক্সি বাটিটোৰ ৰবতে এয়া মানে পুৰা জলকীয়া পিয়া আদা নহৰু আৰু কি বুলি কয় জালুক এখিনি পেষ্ট বনাই লৈছো বিশেষ একো নিদু কিন্তু বিশেষ নিদু মানে কি দিবই লাগিব আৰু এইকেটা মছলা ইউজ কৰিম কি মানে একে অফাৰ চিলি অলপ দিব লাগিব মিট অলপ গুন্ধৰ কাৰণে দিম মানে খোৱাদু হ'ব আৰু কেৰাহীত তেল দিলো আল্টিমেট গৰম হৈ গল আৰু এতিয়া এখন হাতে ভিডিও কৰি থাকিব লাগিব নহয় অলপ কষ্ট হ'ব দে ৰাইজ ভিডিওটো সকলোৱে চাব আকৌ ইমান কষ্ট কৰি আপোনালোকৰ বাবে বনাইছো এতিয়া দি দিছো তেলটো গৰম হলে এতিয়া এখন হাতে দিব লাগিব পিয়াজ দেখিছেনে পিয়াজটো আপোনালোকৰ নিজৰ ইচ্ছামতে কাটি ল'ব মই গুলগুলকে মাংসত দিলে ভাল লাগে কাৰণে দিছো সদায় যে দিম সেইটো নহয় কেতিয়াবা বেলেগ হৈ আজি অলপ তেল বেছিকৈ দিছো দেই গাইছ চিকেন বনাইছো যে নতুন কেৰাহীখনত কিবা লাগি যাব বুলি অলপ তেল সৰহকৈ দিছো হঠাৎ নৰব হঠাৎ মই বজাৰতে শিকি দিছো কিচেনৰ বস্তু কিছুমান আনিবলগীয়া হৈ আছে আনিব লাগিব এতিয়া মই ব্ৰাউন কালাৰ আহাৰে এইখিনি অলপ ফ্ৰাই কৰি থাকিম পিঁয়াজখিনি ভাজি থাকিম তাৰ ইয়াতে মই হেৰি দিব লাগিব আদা নহৰুখিনি তেলত দিম মই আকৌ লাগিব সকলো জলকীয়া দিছো যে এইখিনি পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈ ৰখি আছো এয়া পিঁয়াজটো হৈ আহিছে আল্টিমেট আপোনালোকে ধৰিব পাৰিছে চাগে ব্ৰাউন কালাৰ আহি গ'ল আৰু এতিয়া মই ইয়াতে আদা নহৰুখিনি দি দিম পেষ্টখিনি এয়া মিক্সিৰ পৰা চামুচে লৈছো আপোনালোকে বেছিকৈ দিয়া বুলি নাভাবিব ইয়াতে মই কেঁচা জলকীয়া অলপ সৰহকৈ দিছোঁ আমি তাৰমানে জ্বলাটো অলপ বৰকৈ খাওঁ সেইটো কাৰণে জ্বলা আপোনালোকৰ নিজৰ অনুসৰি দিব আদা নহৰুটো জানেই চিকেনত কিমান লাগে বৰ বিশেষ সেইবিলাক দেখুৱাই থকা নাই মই ডাইৰেক্ট বনোৱাটোৱে দেখাইছোঁ বৰিং পাব বুলি কাৰণ এইখিনি থলুৱাখিনিতো সকলোৱে জানেই কিমানখিনি পৰিমাণ লাগে কিমানখিনি কি লাগে মিক্সি বাটিটো পিছত অখালি খালি দি দিম বৰ্তমান দেখিছে মই এইখিনি অলপ টাইম সম্পূৰ্ণ যেতিয়া নহৰু আদা মানে জলকীয়া চলকীয়া গোন্ধটো যাব গৈছে মুখত চিটিকি আহিছে তাৰপাছত এইখিনিতে চিকেনখিনি দি দিম মই একে থলুৱাভাৱে বনাইছোঁ দেই যে আলুখিনি ভাজি থৈ দিয়া নাই একেবাৰে মানে দি দিম ইয়াত তাৰপাছত মানে একে চিম্পুলকৈ বনাইছোঁ সকলোৱে যাতে বনাব পাৰে সকলোৱে সহজ হয় সেইকাৰণে মানে বৰ বিশেষ লাগি ধৰিছে দেখিছেনে গাইজ লাগিব অলপ চলপ নতুন কেৰাহী সদায় যেতিয়া বনাই থকা হ'ব নালাগিব কিন্তু কিবা এটা ভাল লাগিছে দেখিবলৈ ন এতিয়া ইয়াতে মই মেক্সিমাম চিকেনখিনি এতিয়া ঢাকি দি মই কাঁহীয়েদি ঢাকি দিছোঁ দেই মই ঢাকনা আনিব পাহৰিলোঁ হৈ থাকক এইফালে ভাত পাতি দিছোঁ ভাত পাতি দিছোঁ তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ প্ৰায় 5 মিনিটৰ পাছত মই আকৌ চিকেনখিনি চাব গৈছোঁ আপোনালোকক সম্পূৰ্ণ ৰেচিপি দি দিছোঁ মই আপোনালোকক মানে যি কৈছোঁ ভিডিঅ'সমূহতে কৈছোঁ লৰাই দিওঁ এবাৰ পুৰা লাগি ধৰিছে দেই পানী দিলে যাব খাবলৈ কেনেকুৱা লাগে নেজানো তথাপিতো ভালেই লাগিব চিকেনৰ এতিয়া ন নতুন কেৰাহী নতুন চিকেন নতুন নহয় চিকেন পোৱা নাই কিবা কিবি কৈ থাকোঁ হেৰি যে নতুনকৈ ভিডিঅ' বনোৱা মানুহ আৰু ন
চাই থাকিব এনেকৈ মই আৰু প্ৰায় আধা ঘণ্টামান ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰিহে পানী ইউজ কৰিম মানে পানীটো কমকৈ ইউজ কৰি খাম আৰু আকৌ প্ৰায় 10 মিনিটৰ পিছত মই ঢাকন নিদিলোঁ আৰু দেই গাইছ প্ৰথমবাৰে দিছোঁ আৰু দিয়া নাই সেইকাৰণে ঢাকনখন আঁতৰত দেখা নাই এতিয়া 10 মিনিটমানৰ পিছত প্ৰায় এতিয়া মই ইয়াতে জিৰা গোটেইটো নিদিওঁ 5 টকীয়া দেই গোটেইটো নিদিওঁ আধা দিছোঁ বেছি দিব নালাগে মছলা আৰু তেলটো প্ৰায় কমেই খাব লাগে তথাপিতো আজি খাইছোঁ বহুত দিন আমি মছলা প্ৰায়ভাগ নাখাওঁৱে খুব কম খাওঁ অলপ দিছোঁ দেখিছেনে মোবাইলত হয়তো বেছি দেখিব পাৰে কিন্তু জলকীয়া কিন্তু দিওঁ দেই গাইছ জলকীয়া বহুত খাওঁ আমি তথাপিও আধা দিছোঁ এতিয়া এবাৰ লৰাই দিওঁ লৰাই দি প্ৰায় আকৌ অলপ টাইম ভাজিয়ে থাকিম তাৰপিছতহে পানী ইউজ কৰিম মই পানী ইউজ এতিয়ালৈ কৰাই নাই গেছটো এতিয়া অকণমান বঢ়াই দিম গেছটো বঢ়াই দিছোঁ দেখিছে আৰু এইফালে ভাতো হ'ব আহি এনেকৈ আপোনালোকক হ'ব আৰু অলপ বাকী আছে পানী চানী দিম আৰু অলপমান তাৰপিছত আপোনালোকে চাই থাকিব ভিডিঅ'টো প্ৰায় আকৌ 10 মিনিটৰ পিছত কালাৰ কিন্তু গাইছ বহুত ধুনীয়া হৈছে এই নহৰু আদা যে হেৰি কৰি থৈছিলোঁ পেষ্ট বনাইছিলোঁ সেইখিনি ইয়াতে পানী হেৰি কৰি পিনে দিছোঁ এইখিনি প্ৰায় 5-10 মিনিটমানৰ পিছত দিছোঁ দেই আকৌ অলপ টাইম এইখিনি পানীটো শুকুৱাই দিওঁ তাৰপিছত আকৌ অলপ পানী দিব লাগিব এইখিনি হৈ থাকক কালাৰ বহুত ধুনীয়া হৈছে ৰিয়েলত মোবাইলত আপোনালোকে কেনেকুৱা দেখিছে নাজানো কিন্তু ৰিয়েলত আল্টিমেট পানী দিয়াৰ পিছত আপোনালোকে দেখিছে পানী শেষ হৈ গ'ল আকৌ তেলটো উলিয়াই দিলে মাংসখিনিৰ পৰা এতিয়া মই পানী একেবাৰে জোখত দি দিম আৰু পানী দি ভাজি নাথাকোঁ অলপ পানী দি অলপ সৰু কৰি দিছোঁ ইমান সৰু কৰি দিয়া নাই মানে এইখিনি অলপ থুপথুপীয়া কৰি দিম আৰু যাতে অলপ ভাতৰ লগতো সানি খাব পাৰি কাৰণ মই মানে চিকেন শুনিলে আপোনালোকে হাঁহিব পাৰে হাঁহিয়ে উঠিব শুনিলে তাৰমানে মই মাংস তেনেকৈ নাখাওঁ মাংস জোলখিনি খাওঁ মানে মাংস মানে এক পিছো নাখাওঁৱে খাব ভাল নাপাওঁ চুবাই জোলখিনি আৰু খাই ভাল লাগে কিন্তু চব মাংসৰ জোল নাখাওঁ দেই গাইছ মিছা ক'লে কিডাল হ'ব এতিয়া ইয়াতে আৰু অলপ দিম দি এইখিনি হৈ থাকক এইফালে ভাতটো হ'ব তাৰপিছত আপোনালোকক পৰিৱেশন কৰি দেখাম এইফালে এনেকৈ থাকক দেখিছেনে গাইছ বহুত ধুনীয়াকৈ উতল আহি আছে এনেকৈ মানে উতল আহক মই একে পানীটো অলপ ৰাখিম পানী জোল বেছি নাৰাখোঁ এইফালে দাইল আছে তাৰমানে দুপৰীয়া দাইল অলপ যে গৰম কৰি আছোঁ সেইকাৰণে মাংস অলপ থুপথুপকৈ খাই ভাল লাগে মাংসটো বেছি জোল হ'লেকৈ সেইকাৰণে বাকী আপোনালোক শেষ হ'লে এনেকৈ কৰি মই আৰু 10 মিনিটমানৰ পিছত পানীটো শুকাই যোৱাৰ পিছত ৰাখি দিম তাৰপিছত আপোনালোকক পৰিৱেশন কৰি দেখাই আছোঁ আৰু দেখাই নাথাকোঁ ভাত চাত বাঢ়ি কৰি লওঁ এতিয়া শেষত পৰিৱেশন কৰিহে আপোনালোকক দেখাই আছোঁ গাইছ এয়া আমাৰ চিকেন কাৰী ৰেডি এইখিনি দুপৰীয়া চব্জি আৰু দাইল আছে এইখিনি মানুহজনৰ ভাত বাছ এয়া আমাক ভাত খাই বৈ হৈছে আৰু শেষতহে উঠাইছোঁ মইতো খালোঁৱেই কেনেকুৱা লাগিছে কোৱা খাই কেনেকুৱা লাগিছে কোৱা মজা আকৌ বা কোৱা ভালকৈ কোৱা না মজা এইটো নহ'লে মোৰ ৰেচিপি যদি আপোনালোকৰ সকলোৱে ভাল লাগিছে মৰম দিব আৰু সকলোৱে ট্ৰাই কৰি চাব এনেকৈ মাংস যদি আপোনালোকৰ ভাল লাগিলে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নহ'লে আজি মই তৰামণি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আকৌ পুনৰ এটা ৰেচিপিৰ সৈতে আকৌ লগ পাম আজি নহ'লে বাই বাই